Please subscribe my channel Assamese Natural Beauty and Health Gayatri Barpatra and click the bell to get future notification. মই গায়ত্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ অনুষ্ঠান আপোনালোকৰ নিজৰ ইউটিউব চেনেল আসামিজ নেচাৰেল বিউটি এণ্ড হেল্থলৈ নমস্কাৰ মই আজি আপোনালোকৰ ওচৰলৈ আনিছো কেনেকৈ আপোনালোকে ভৰি দুখন ধুনীয়াকৈ কোমলকৈ ৰাখিব পাৰিব বা কেনেকৈ শীতৰ সময়ত আপোনালোকে ভৰি দুখন ধুনীয়া আৰু আপোনালোকৰ যদি ভৰিখন লেতেৰা হৈছে বা টেনিং হৈছে ভৰিখনত তেতিয়াহ'লে ভৰিখন কেনেকৈ উজ্জ্বল কৰিব পাৰি চাফা কৰিব পাৰি তাৰ বিষয়ে ক'ব আহিছোঁ আৰু আপোনালোকক মই এটা কথা কওঁ কোনো বিশেষ আন দামী সামগ্ৰী লোৱাতকৈ আপোনালোকে ঘৰৰ থকা কম দামী বা অতি সহজতে পোৱা বস্তুৰে কেনেকৈ ভৰি দুখন চাফা কৰিব পাৰি তাৰ বিষয়ে মই ক'ব আহিছোঁ প্ৰথমতে আপোনালোকে ভৰি দুখনত চাফা কৰিবৰ কাৰণে কিছুমান ঘৰুৱা সামগ্ৰী যি আপোনালোকে ঘৰতে পায় বা যি আপোনালোকে ব্যৱহাৰ কৰি আহিছে তাৰ বিষয়ে মই ক'ব আহিম তাৰ আগতে আপোনালোকে প্ৰথমতে বস্তুখিনি যতন কৰি লৈ ল'ব আপোনালোকে প্ৰথমতে ভৰি দুখন গৰম পানীত আপোনালোকে থ'ব লাগিব কুহুমীয়া গৰম পানীত তাৰ আগতে প্ৰথমতে যদি আপোনালোকৰ নেইল পলিচ যদি আপোনালোকে লগাইছে তেতিয়াহ'লে সেই নেইল কালাৰ ৰিমুভাৰ সৈতে ৰিমুভ কৰি ল'ব নখখিনি ভালকৈ চাফা কৰি ল'ব ভৰিৰ আৰু তাৰ পিছতে আপোনালোকে যদি ভৰি তলুৱা ফাটিছে বা ভৰি তলুৱাত সমস্যা হৈছে তেতিয়াহ'লে তাকো চাফা কৰি ল'ব তাৰপিছত আপোনালোকে কুহুমীয়া গৰম পানী কৰিব কুহুমীয়া গৰম পানী কৰাৰ পিছত সেই কুহুমীয়া গৰম পানীতে আপোনালোকে নেমু দিব হয় তাৰ লগতে বডি লোচন আছে যদি দিব বা শ্যাম্পু আছে এই সকলো বস্তু দিব আৰু নেমু ৰসটো বিশেষভাৱে বহুত দৰকাৰী কাৰণ নেমু ৰস ভৰি দুখন চাফা কৰে শ্যাম্পু ল'ব বা যদি শ্যাম্পু নাই তেতিয়াহ'লে বডি লোচনো ল'ব পাৰে তাৰ লগতে আপোনালোকে ক্লিনজাৰ ল'ব ক্লিনজাৰটো তাত একেলগে এই সামগ্ৰী গোটেইখিনি আপোনালোকে মিক্স কৰি আপোনালোকে গৰম পানীত দিব আৰু প্ৰায় 20 মিনিটমান সময় ভৰি দুখন তাত থ'ব আৰু তাৰপিছত লাহে লাহে যেতিয়া ভৰিখন চাফা কৰিব তাৰপিছত মাছাজ ক্ৰীমৰ হতুৱাই ভৰি দুখন ধুনীয়াকৈ মাছাজ কৰিব আৰু তাৰপিছত চাব আপোনালোকৰ ভৰি ধুনীয়া এটা সৌন্দৰ্য আহিব আৰু এই ভৰি দুখনৰ দেখা পাব এই ঘৰুৱা সামগ্ৰীকেইটা লগোৱাৰ পিছত আপোনালোকৰ ভৰিত নেইল কালাৰ লগাব নিজৰ পচন্দ অনুযায়ী আৰু দেখিব আপোনাৰ ভৰি দুখন খুব ধুনীয়া সুন্দৰ হৈ পৰিছে কৰিলে সপ্তাহত দুবাৰকৈ এনেকুৱা কৰিব চাব আপোনাৰ ভৰি দুখন ধুনীয়া আৰু উজ্জ্বল হৈ পৰিছে